নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে খুবেই ভাল খবৰ আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টত ইণ্টাৰভিউ দি আছে তাৰ মাজতে আৰু এটা ভাল খবৰ আহিছে যদিহে আপোনালোকে এক্সেছ ডিপাৰ্টমেণ্ট জেলৱেৰ দা লগতে হোম গাৰ্ড সিভিল ডিফেন্সৰ হাবিলদাৰ পদত এপ্লাই কৰিছিলে যত নেকি 1600 মিটাৰ ৰানিং কৰিব লাগিব তাৰ বাবে এডমিট কাৰ্ড আজিৰে পৰা ডাউনলোড কৰিব পাৰিব ইতিমধ্যে অফিচিয়েল ৱেবছাইটত নোটিছ আহিছে सबतকৈ ইম্পৰ্টেন্ট কথাটো হ'ল আপোনালোকে ইয়াত 1600 মিটাৰ ৰানিং কৰিব লাগিব যত সময় বহুতো বেছি দিয়া হ'ব আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হলে ডেসক্ৰিপচনত লিংক আছে লিংকত গৈ ক্লিক কৰি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আপোনালোকে ইয়াত কোনটো পোষ্ট এপ্লাই কৰিব পাৰিব আপোনালোকক ইতিমধ্যে দেখুৱাই দিছো এক্সেছ ডিপাৰ্টমেণ্ট জেলৱেৰ লগতে হোম গাৰ্ড সিভিল ডিফেন্স হাবিলদাৰ পদত এপ্লাই কৰিছিল সেই সকলৰ বাবে এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব সো আজিলৈ ইমানেই যদি আমাৰ চেনেলত প্ৰথমবাৰ হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব